হেল্ল' এভৰিৱান, সকলোকে গুড আফটাৰনুন। এতিয়া আমি ধুনীয়াকৈ বহি আছোঁ, মানে এটা ধুনীয়া স্পেচিয়েল ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মানে এনেকৈ লং ব্লগ বনোৱা নাই, আজি ফাৰ্ষ্ট টাইম বনাইছোঁ লং ব্লগ। আৰু কেনেকুৱা হয় আপোনালোকে কমেণ্ট কৰিব। এটা বিশেষ দিন আহি আছে, চ' সেইকাৰণে মই অকণমান ভাবিলোঁ যে লং ব্লগ এটা বনাওঁ। আৰু লং ব্লগটো বনাইছোঁ, আপোনালোকে অকণমান স্কিপ নকৰাকৈ চাই থাকিব। অহাকালিলৈ আমি এডোখৰ জেগাত যাম, সেই জেগাটো মানে বহুত স্পেচিয়েল হয় মোৰ জেঠাই ল'ৰাৰ কাৰণে। আৰু আপোনালোকে গোটেই ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব, তেতিয়া গম পাব ক'ত যাম, কি জেগাত, আৰু নতুন এটা বস্তু দেখাম। বস্তু মানে নহয়, নতুন এজনী মানুহ দেখাম, আপোনালোকে চাব। আৰু আপোনালোকে চাই থাকিব। এতিয়া মই যাম মৰিগাঁৱৰ পৰা আহি লওঁ। মৰিগাঁৱৰ পৰা আহি দেখিছে নহয়, ধুনীয়াকৈ পিঠা কানি বনাই থকা হৈছে। মানে ইয়াত বাৰিতাই পিঠা বনাই আছে, তাৰপিছত এইপিনে নানিও বনাই আছে ধুনীয়াকৈ। সেই জেগাখিনিত যাম যে, সেইকাৰণে মানে ধুনীয়াকৈ পিঠা চিঠা বনাই থাকিব লগা হৈছে। আৰু তাৰপিছত এইপিনে ধুনীয়াকৈ মই ভিডিঅ' বনাই আছোঁ। তাৰপিছত এইপিনে আপোনালোকে দেখিছে, এইটো আপোনালোকে অকণমান হ'লেওতো গেছ কৰিছে চাগে ক'ত যাম। এইপিনে ধুনীয়াকৈ ৰাতিপুৱা হৈ গ'ল। আৰু গাইজ, আপোনালোকে যিটো ভাবিছে সেইটো সঁচা হয়। মোৰ জেঠাই ল'ৰা যিজন সৰু হয়, বিটু কাকা বুলি কওঁ, সেইজনৰ মানে আমি ছোৱালী চাবলৈ গৈ আছোঁ। মানে সিহঁতৰ 5 years ৰিলেশ্যনশ্বিপ। চ' সিহঁতৰ নাম এটা হ'বলৈ গৈ আছে যে বিয়া ঠিক হ'ব, আৰু মানে চাবলৈ যাম আজি ফাৰ্ষ্ট টাইম। আৰু এইপিনে আহি পাই গ'লোঁ ধুনীয়াকৈ। চাহ খোৱা আমি ভিডিঅ' কৰা নহ'লে, মানে প্ৰথম বহুত লাজকৈ বহি আছিলোঁ। আৰু আপোনালোকক মোৰ নতুন বৌজনীকো দেখাই দিম, আপোনালোকে চাব। আৰু মোৰ ঘৰৰ ওচৰতে যিহেতুকে মই মানে চিনি পাওঁ, মোৰ লগৰ হয়। বহুত দিনৰ পৰা সিহঁতে মানে মনে মনে ভাল পোৱা আছিলে, গম নাপাওঁ, এতিয়াহে মানে গম পাইছোঁ। আহি পোৱাৰ লগতে আমি চাহ খালোঁ, নেমু চৰবত খালোঁ, তাৰপিছত আৰু এইপিনে বহুত কিবা কিবি খালোঁ। তাৰপিছত খোৱাৰ পিছত চিৰা দৈ খালোঁ। তাৰপিছত এইপিনে ভাত খোৱাৰ সময়ত ভিডিঅ' কৰিছোঁ। আৰু মানে এইখিনি মাজতে ভিডিঅ' নকৰিলোঁ, কাৰণ মানুহবিলাক বহুত বহি আছে, সেইকাৰণে মই ভিডিঅ' নকৰিলোঁ। আৰু ইয়াত ধুনীয়াকৈ আমি খাবলৈ বহিছোঁ। মই প্ৰথমতে খাব নবহিলোঁ, কাৰণ ডাঙৰ মানুহখিনিয়ে বহিলে। তাৰপিছত আমি ইয়াত ধুনীয়াকৈ সন্ধিয়া চাহখিনি খালোঁ। খাই বৈ এতিয়া আপোনালোকে মিউজিকৰ লগত এনজয় কৰক। तुम्हारे नाम सियोरे तुम्हार সমান হবকো তুমি জানো বুজানে অবুজন হিয়াতে তোমার কাহিনী ভাল পাও বলি এবার কোয়ানা হবানে সারথি সপোনৰ সুৰভি হাততে হাত ধৰি চোৱানা সপোনতো পৃথকতো তুমি জানা হেজাৰৰে মাজতে মই তোমাকে বাচিম চাবা সপোনতো পৃথকতো তুমি জানা হেজাৰৰে আপোনালোকে নিশ্চয় মোৰ বৌজনী দেখা পালে, আৰু কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট এটা কৰি জনাই দিব দেই।